পিতৃৰ নাম আছিল বাজস্ৰবা। বাজস্ৰবা ৰিপ্ৰেজেণ্টেড দি অল্ড কনচিয়াছনেছ। বাজস্ৰবাই যজ্ঞ কৰিছিল আৰু তাহানি নিয়ম আছিল, এতিয়াও নিয়ম আছিল, যজ্ঞৰ শেষত যজ্ঞকৰ্তাই দান দিয়ে। বালক নচিকেতাই লক্ষ্য কৰিছে পিতৃয়ে যজ্ঞৰ শেষত দান দিছে, কিন্তু কি বস্তু দান দিছে? যিবোৰ দেউতাকৰ বাবে অপ্ৰয়োজনীয় বস্তু, যিবোৰ বস্তু প্ৰয়োজন নাই। গাই যদি দান দিছে, যিগৰাকী গায়ে গাখীৰ নিদিয়ে তেনে গাই দান দিছে, অৰ্থাৎ যিবোৰ পিতৃৰ বাবে অপ্ৰয়োজনীয় বস্তু সেইবোৰ বস্তু দান দিছে। আঘাতপ্ৰাপ্ত হৈছে 10 বছৰীয়া বালক, কোনো জ্ঞানী নহয়, তপস্বী নহয়, দাৰ্শনিক নহয়, শিল্পী নহয়, সাহিত্যিক নহয়, জাতিৰ হিয়াৰ আমঠুও নহয়। 10 বছৰীয়া বালকে গৈ পিতৃক সুধিছে, দেউতা মোক তুমি কাৰ ওচৰত দান দিছা? বাজস্ৰবাই কৈছে, আৰু মেড, তই কি উন্মাদ নেকি, পাগল নেকি? কোনোবা পিতৃয়ে জানো পুত্ৰক দান দিয়ে? বালক উভতি আহিছে, পুনৰ গৈ সুধিছে যে দেউতা মোক তুমি কাৰ ওচৰত দান দিছা? আৰু এটা সময়ত আমাৰ কেতিয়াবা মা দেউতাক আমি সৰুতে যেতিয়া বিৰক্ত কৰি থাকিলে, এটা সময়ত মা দেউতাই কৈলে, যা তই মৰ গৈ, এনেকৈ যেনেকৈ স্নেহৰ বশৱৰ্তী হৈ যেনেকৈ কৈ দিয়ে, ঠিক তেনেধৰণে বাজস্ৰবায়ু পুত্ৰ ক'লে, যা মই তোক যমৰ ওচৰত দিছোঁ। যমৰ ওচৰত দিছে। গতিকে নচিকেতাই যমৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলে। এইখিনিতে আমাৰ যিসকল বিজ্ঞান মনস্ক মানুহ আছে, যুক্তিনিষ্ঠ বস্তুনিষ্ঠ বিজ্ঞান মনস্ক মানুহ, তেওঁলোকক নানান চিন্তাই আক্ৰান্ত কৰিব। যমলোক ক'ত, যমলোক সঁচা নে মিছা, বালক নচিকেতাই যমলোকত কেনেকৈ গ'ল, আকাশী পথেৰে গ'ল নে জলপথেৰে গ'ল নে স্থলপথেৰে গ'ল, নানান সমস্যাই আমাৰ যুক্তিনিষ্ঠ বিজ্ঞান মনস্কসকলক আক্ৰান্ত কৰিব, চিন্তাই তেওঁলোকক জৰ্জৰিত কৰিব। বালক নচিকেতা গৈ যমলোকত উপস্থিত হ'ল। কেনেকৈ হ'ল? দিজ আৰ নট এট অল মেটেৰিয়েল ফৰ আছ, নট এট অল মেটেৰিয়েল ফৰ আছ। যমৰ ওচৰত ঘৰত গৈ উপস্থিত হ'ল, বাট যম ৱাজ আউট অফ ষ্টেচন। আজিকালি যেনেকৈ আমি মন্ত্ৰী, বিধায়ক, সঞ্চালক, আয়ুক্ত, প্ৰধানমন্ত্ৰী ইত্যাদিৰ কাৰ্যালয়লৈ গ'লে আমাক কোৱা হয় হি ইজ অন টুৰ। ঠিক তেনেকৈ যম এট দেট পাৰ্টিকুলাৰ মোমেণ্ট অফ টাইম ৱাজ অলছ' অন টুৰ ফৰ 3 days। 3 দিনৰ আগতে যম আৰু কাৰ্যালয়লৈ উভতি নাহে। আজিৰ দিনত কল্পনা কৰক, আজিৰ দিনত এটা 10 বছৰীয়া বালক কি কৰিলে? হয় নিজে উভতি আহিলে, নহয় তেওঁ সেই বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে তেওঁক উভতাই পঠিয়ালে। বাট নেইদাৰ অফ দিছ টু টুক প্লেচ। এটা ৱেইটেড ফৰ যম টু কাম বেক ফৰ 3 days উইদাউট শ্লিপ। অনাহাৰে অনিদ্ৰায় নচিকেতাই যমৰ ঘৰৰ সন্মুখত পৰি থাকিল 3 দিন 3 ৰাতি অনাহাৰে অনিদ্ৰায়। আৰু যম ঘূৰি আহিল, উভতি আহিল 3 দিনৰ পিছত। আজিৰ যুগত কল্পনা কৰক, ঘৰলৈ যাব দিয়া নাই, কিন্তু কৰিব লাগে। কেতিয়াবা এটা জনম নহয়, আনকি 2-3টা জনমব্যাপী তপস্যা কৰিব লাগে, তাৰ পিছতো গৈ আংশিকভাৱেহে বৰ লাভ কৰে। কিন্তু ইয়াত নচিকেতা ৱাজ অফাৰ্ড ইনষ্টেণ্টলি 3 boons, not 1, 2, 3 boons। কৈছে তুমি যি বিচাৰা মই তোমাক তাকেই দিম, কাৰণ মই পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব, তোমাক মই 3টা বৰ দিম, তুমি যি বিচাৰা মই তোমাক তাকেই দিম। আৰু আমি ইয়াত জীৱনৰ লক্ষ্যৰ বিষয়ে আলোচনা কৰিছোঁ। আমি কি বিচাৰিলোহেঁতেন আমাৰ জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে, সেয়া মই পুনৰুক্তি কৰিব নালাগে। বিশ্বব্যাপী আমাৰ অভিভাৱক, ছাত্ৰ ছাত্ৰী, ৰাষ্ট্ৰ, সমাজ, আমি সকলোৱে জানো আমি কি বিচাৰিলোহেঁতেন। তেতিয়া বালক নচিকেতাই কি বিচাৰিছিল? তেতিয়া নচিকেতাই, যদি তুমি মোক মই বৰ বিচাৰি অহা নাই, যদি তুমি মোক বৰ দিব বিচাৰিছা, বিকজ নচিকেতা ৱাজ ফুল, মূৰ্খ আছিল, মূঢ় আছিল। আজিৰ যুগৰ এই বাণিজ্যতান্ত্ৰিক যুগৰ এই গৰ্বিত মানৱতাৰ তেওঁ এজন অংশ নাছিল, কাৰণ তেতিয়াৰ যুগ বাণিজ্যতান্ত্ৰিক যুগ নাছিল। ইট ৱাজ এ স্পিৰিচুৱেল এজ, এটা সাংস্কৃতিক যুগ আছিল সেইবোৰ। বৰ্তমান হ'ল এয়া হ'ল বাণিজ্যতন্ত্ৰৰ যুগ। এই যুগৰ মানুহে, এই যুগৰ গৰ্বিত সভ্যত বিজ্ঞান মনস্ক মানুহে বাণিজ্যৰ বাহিৰে আন কথা বুজি নাপায়। অৰ্থ আৰু বাণিজ্যৰ বাহিৰে আন কথা এই যুগৰ মানুহে বুজি পোৱাৰ ক্ষমতা নাই, কিন্তু সেই যুগৰ মানুহে বুজি পাইছিল।
ৰূপকোঁৱৰে বুজি পাইছিল, কাৰণ ৰূপকোঁৱৰ আছিল দৰ্শনৰ ছাত্ৰ, ৰূপকোঁৱৰ শিল্পী আছিল। মই যাতে এই যেতিয়া মই যমলোকৰ পৰা মৃত্যুলোকলৈ উভতি যাম, মোৰ হয়তো চেহেৰাত কিছু পৰিৱৰ্তন হ'ব পাৰে। মোৰ পিতৃ মাতৃয়ে যাতে মই পুনৰ উভতি যোৱাৰ পিছতো মোৰ পিতৃ মাতৃয়ে মোক যাতে পুনৰ চিনি পায়, আৰু মই আহিবৰ সময়ত মোৰ দেউতা মোৰ ওপৰত ক্ৰোধান্বিত হৈ আছে, মোৰ দেউতাৰ খং প্ৰশমিত হ'ব লাগে, আৰু মই উভতি যোৱাৰ পিছতো মোৰ পিতৃ মাতৃয়ে মোক পুনৰ চিনি পাব লাগে। যদি তুমি মোক বৰ দিব খুজিছা, সেই বৰ দিয়া। কি সোণালী সুযোগ! আমি কি বিচাৰিলোঁ? এটা ফাৰ্ষ্ট পজিশ্যন ইন UPSC এক্সামিনেশ্যন, নহ'লে জিলা পৰিষদৰ সদস্য পদ, নহ'লে এটা বৃহৎ এটা বহুজাতিক নিগমত এজন শ্ৰমিকৰ পদ। কাৰণ ছাৰ্ভেণ্ট মানেতো শ্ৰমিক, ছাৰ্ভেণ্ট মানে চাকৰ। ৱেডাৰ হি ইজ পাব্লিক ছাৰ্ভেণ্ট, ৱেডাৰ হি ইজ ডমেষ্টিক ছাৰ্ভেণ্ট, ৱেডাৰ হি ইজ গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, নন গভৰ্ণমেণ্ট ছাৰ্ভেণ্ট, ৱেডাৰ হি ইজ পাব্লিক ছাৰ্ভেণ্ট। মই ছাৰ্ভেণ্ট শব্দটোৰ দুটা অৰ্থ সংবিধানত নাই। ছাৰ্ভেণ্ট মানে দাস, শ্ৰমিক, চাকৰ। সমগ্ৰ পৃথিৱীব্যাপী আমাৰ বৰ্তমান জীৱনৰ লক্ষ্য হ'ল হাউ আই কেন বি এ গ্ৰেট ছাৰ্ভেণ্ট। ইয়াৰ বাহিৰে আমাৰ বৰ্তমান যুৱ সমাজ আন কিবা আদৰ্শৰ দ্বাৰা যদি মই এজন দুজন ব্যতিক্ৰমৰ কথা কোৱা নাই। উই ৱান্ট টু বি এ গ্ৰেট ছাৰ্ভেণ্ট। খালি আমি ডমেষ্টিক ছাৰ্ভেণ্ট হ'ব নিবিচাৰোঁ। উই ৱান্ট টু ছাৰ্ভ পাব্লিক। আমি পাব্লিক ছাৰ্ভেণ্ট হ'ব খোজোঁ, আমি চৰকাৰৰ চাকৰ হ'বলৈ বিচাৰোঁ। নচিকেতাই কৈছে, তুমি যদি বৰ দিব নোৱাৰা, মোৰ কোনো আপত্তি নাই, ইটছ অ'কে। যমে ভাবিছে নহয়, নচিকেতা বুদ্ধি হওক, নচিকেতাক আজিৰ যুগৰ শব্দৰে ক'ব লাগিলে বৃত্তি দিব লাগিব, প্ৰলুব্ধ কৰিব লাগিব। অৰ্থাৎ নচিকেতাক কৈছে যে তোমাক মই তিনিটাই বৰ দিম, কেৱল মাত্ৰ তুমি এই বৰটো পৰিৱৰ্তন কৰা, আৰু এই পৰিৱৰ্তন কৰাৰ বিনিময়ত তোমাক মই আন এটা আকৌ বৰ দিম। তোমাক ধন, সোণ, হাতী, ঘোঁৰা, ঐশ্বৰ্য, বিভূতি সকলো দিম। নচিকেতাই কৈছে এইবোৰ বস্তু পৃথিৱীত পোৱা যায়। ধন, সোণ, ঐশ্বৰ্য, বিভূতি এইবোৰ পৃথিৱীত পোৱা যায়। মই জন্মৰ পৰা কষ্ট কৰি ভাই বান্ধি মই কিয় কঢ়িয়াই লৈ যাম? নচিকেতা ৱাজ নট ডেট ফুল। যমে ভাবিছে নহয়, বালক আৰু বুদ্ধি লওক, আৰু প্ৰলুব্ধ কৰিব লাগিব, আৰু ভেটি দিব লাগিব। নচিকেতাই কৈছে তুমি যদি মোক যিটো মই বিচাৰিছোঁ তুমি যদি দিব নোৱাৰা, মোৰ কোনো আপত্তি নাই, আৰু মই যিটো বিচাৰিছোঁ সেই বস্তু দিব পৰা উপযুক্ত ব্যক্তি এই সমগ্ৰ ব্ৰহ্মাণ্ডত তুমি যে বালক বুধিয়ক, যে জৰা ব্যাধি লৈ সহস্ৰ বছৰৰ আয়ু, সেয়া বৰ নহ'ব, অভিশাপ হ'ব, সেইবাবে হয়তো বালকে বিচৰা নাই। আৰু সেইবাবে এইবাৰ যমে কৈছে নহয় বোপাই, তোমাক মই শাশ্বত যৌৱনৰ সৈতে, উইথ ইটাৰ্নেল ইউথ, জৰা ব্যাধি মুক্ত পূৰ্ণ যৌৱনৰ সৈতে, শাশ্বত সনাতন যৌৱনৰ সৈতে সহস্ৰ বছৰৰ আয়ু দিম, কেৱল মাত্ৰ তুমি তৃতীয় বৰটো সলনি কৰা। নচিকেতাই কৈছে মোক প্ৰয়োজন নাই। এইবাৰ যমে ভাবিছে নহয়, ইয়াতকৈও বেছি প্ৰলুব্ধ কৰিব লাগিব। এইবাৰ যমে, আমিতো UPSC প্ৰথম স্থান পালে অসম সলনি কৰাৰ বাবে, কৈছে মই তোমাক সমগ্ৰ পৃথিৱীৰ অধীশ্বৰ কৰি দিম, সমগ্ৰ পৃথিৱীৰ অধীশ্বৰ কৰি দিম, তুমি কেৱল মাত্ৰ তৃতীয় বৰটো পৰিৱৰ্তন কৰা। And নচিকেতা simply refused. আৰু তাৰপিছত যমে কৈছে yes, I am satisfied. He will be granted. তুমি যি বিচাৰিছিলা তুমি পাবা। কি বিচাৰিছিল নচিকেতাই? এই সমস্ত বস্তু প্ৰত্যাখ্যান কৰি নচিকেতাই কি বিচাৰিছিল? নচিকেতাই কৈছিল যে মানুহে কয় যে মানুহৰ মৃত্যুৰ পিছত হেনো আত্মা অমৰ হৈ থাকে, মৃত্যুৰ পিছত আত্মাৰ কি দশা হয় মোক সেই জ্ঞান লাগে। 10 বছৰীয়া বালক, যোগী নহয়, তপস্বী নহয়, জাতিৰ সেৱকো নহয়, জাতিৰ হিয়াৰ আমঠুও নহয়, তপস্বীও নহয়, শিল্পীও নহয়, সাহিত্যিকো নহয়, এজন 10 বছৰীয়া বালক। আৰু তাৰপিছত মই ইয়াত জীৱনৰ লক্ষ্যৰ বিষয়ে কি কথা পাতিম? এজন 10 বছৰীয়া ল'ৰাই জীৱনৰ লক্ষ্যত উপনীত হোৱাৰ সোণালী সুযোগ পোৱাৰ পিছতো তেওঁৰ বাবে কি বস্তু প্ৰয়োজনীয়?
কিন্তু মই ইয়াত এই সাধু কথা এই ৰূপক কিয় অকল ইয়াত মই উপস্থাপন কৰিছোঁ